গায়ত্ৰী আকৌ আহিছোঁ আন এটা নতুন সেগমেন্ট লৈ আজি মই আপোনালোকৰ কাৰণে এটা বহুত ভাল DIY লৈ আহিছোঁ হয় ওপেন পোৰ্ছৰ কাৰণে মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ পৰীক্ষা এটা চলি থকাৰ কাৰণে আপোনালোকে বহুত ৰিকুৱেষ্ট কৰি আছিলে আৰু মই দিব পৰা নাছিলোঁ তাৰ কাৰণে মই আপোনালোকক ক্ষমা খুজিছোঁ বেয়া নাপাব কিন্তু এতিয়া যেহেতু মোৰ পৰীক্ষা শেষ হ'ল আৰু আপোনালোকে সদায় ৰেগুলাৰ ভিডিঅ' পাই থাকিব সো আহক আজি আমাৰ এই সেগমেন্টটো আৰম্ভ কৰিছোঁ য'ত নেকি মই কৈছোঁ যে ওপেন পোৰ্ছৰ কথা হয় যি আমাৰ যেটো নোম ছিদ্ৰ আছে হেতু বহুত ডাঙৰ হৈ যায় দেখাত বহুত বেয়া লাগে বিশেষকৈ বহুত পুৰুষ আৰু মহিলা বহুতৰে হয় এইটো সমস্যা বিশেষকৈ আমি যদি দেখা পাওঁ এটা বয়সত হয় বয়সৰ চাপৰ কাৰণেও হয় আৰু যেটো আমাৰ আজিকালি যেটো বতৰৰ ব্যৱহাৰ যেটো দেখিছে আপোনালোকে বেছিকে গৰম হয় বা বেছিকে ঠাণ্ডা পৰি যায় তাৰ কাৰণেও আমাৰ স্কিনৰ প্ৰবলেম হয় বা আমাৰ জাংক ফুড আমি যে খাওঁ তাৰ কাৰণেও হয় আৰু কেতিয়াবা আমাৰ মুখত মেকআপ হানাৰ কাৰণেও যদি বেছিকে আমি মুখত মেকআপ হানো বা বেছি উগ্ৰ প্ৰসাধন সামগ্ৰী যিখিনি হয়তো ইমান ভাল কষ্টলি নহয় যি হেকনিৰ কাৰণেও আমাৰ ওপেন পোৰ্ছ হয় গতিকে ইয়াত কিন্তু লৰাবিলাকৰো হয় তেওঁলোকৰো প্ৰদূষণৰ কাৰণে হয় বা খোৱাৰ ধৰণৰ কাৰণেও যেটো ওপেন পোৰ্ছ হেতু দেখা যায় সো এইটো কেনেকৈ ভাল কৰিব লাগিব তাক মই অতি সহজতে আপোনালোকৰ কাষলৈ আনিছোঁ এটা বহুত সৰু ভিডিঅ' এটা লৈ আৰু যেহেতু আজিকালি কাৰো সময় নাই যে বহুত বেছি বস্তু আপোনালোকে ল'বলৈ গতিকে ঘৰতে পোৱা সামগ্ৰীৰ দ্বাৰা মই আনিছোঁ এইটো DIY আশা কৰিছোঁ নিশ্চয় ভাল পাব সো আহক আজি আমাৰ এই ওপেন পোৰ্ছৰ যেটো নোম ছিদ্ৰ ডাঙৰ হয় তাৰ আজি কেনেকৈ ভাল কৰিব লাগে তাৰ সেগমেন্টটো আৰম্ভ কৰিছোঁ মই এতিয়া ওপেন পোৰ্ছৰ কাৰণে এল্পছ গুডনেছৰ মুলতানী মিটি লৈছোঁ মই এইটো পাৰ্পল প্ৰডাক্টৰ পৰা লৈছোঁ আপোনালোকক তলত লিংকটো মই দি দিম তাৰ লগতে মই লৈছোঁ নেমু হয় মই এতিয়া ইয়াৰ পৰা নেমু অকমান কাটি লগাই ল'ম এয়াও বহুত ভাল পোৰ্ছৰ কাৰণে তাৰ লগতে মই লৈছোঁ ডাবৰ গুলাবৰী গোলাপ জল লৈছোঁ আপোনালোকে এনেকৈ গোলাপ জল ইয়াৰ লগত ল'ব এতিয়া মই ইয়াৰ লগতে লৈছোঁ গাখীৰৰ সৰ আপোনালোকে গাখীৰৰ সৰ ল'ব এনেকৈ মই এতিয়া সকলোখিনি মিশ্ৰণ লৈ কিনে এতিয়া তাতে মই গোলাপ জল সানি দিছোঁ আপোনালোকে এনেকৈ গোলাপ জল সানি ল'ব গোটেইখিনি গাখীৰৰ সৰ নেমু আৰু মুলতানী মিটি ল'ব আৰু এইটোৱে আপোনাৰ যেটো ওপেন পোৰ্ছ আছে হেতু কমোৱাত সহায় কৰিব এতিয়া মই এনেকৈ সকলোখিনি মিশ্ৰণ কৰি লৈছোঁ আৰু এতিয়া আপোনালোকে এনেকৈ মিশ্ৰণ কৰিব মই এতিয়া গোটেইখিনি মিশ্ৰণ কৰি মই এতিয়া মুখত এনেকৈ সানিব লৈছোঁ আপোনালোকে যদি এই গাখীৰৰ সৰ মুলতানী মিটি নেমু আৰু গোলাপ জল সম পৰিমাণে এনেকৈ মিলাই ল'ব আৰু লিয়াৰ পিছত আপোনালোকে এনেকৈ স্কিনখনত সানিব চাব যেতিয়া আপোনাৰ যেটো ওপেন পোৰ্ছ আছে সেই ওপেন পোৰ্ছটো নিজে নিজে নোহোৱা হৈ পৰিব কমি যাব কাৰণ ওপেন পোৰ্ছটোৱে আমাৰ যেটো বয়সৰ চাপটো বেছি বঢ়াই তোলে আৰু আজিকালিটো কম সময়ৰ লগে লগে আমাৰ স্কিনখনত ইনেও ওপেন পোৰ্ছটো বহুত বৃদ্ধি পোৱা হৈছে গতিকে আপোনালোকে এনেকৈ সানি ল'ব আৰু সানাৰ পিছত আপোনালোকে অকমান সময় 10 মিনিটমান থৈ দিব আৰু চাব আপোনাৰ স্কিনৰ যেটো ওপেন পোৰ্ছ আছে হেতু নোহোৱা হ'ব সো মই এনেকৈ থৈ দিছোঁ আৰু এনেকৈ অলপ সানি লৈছোঁ আৰু সানাৰ পিছত এতিয়া অকণমান জাষ্ট মই অকণমান 10 মিনিটছ থৈ দিম আশা কৰিছোঁ নিশ্চয় ভাল পাইছে বুলি যদি ভাল পাইছে তেতিয়াহ'লে তলত কমেন্ট কৰি জনাব নাপাহৰিব আপোনালোকে এই ওপেন পোৰ্ছৰ যেটো মই আজি ঘৰুৱা যেটো দিলু বিধান এইটো কেনেকুৱা পাইছে তলত কমেন্ট কৰি জনাব নাপাহৰিব সো আজিলৈ আহিছোঁ আকৌ লগ পাম